তোক চাও কি হাক ৰচুৱাই আৰু হাক কি ফেচলিটি দিছো তহঁতক চাও মানুহে মহৰীৰ তলত ঘূৰাব নাপায় তহঁতক মহৰী দি দিছো আৰু মই যদি আপিয়েনো কেনে এটা ৰাজধানী কৰি দেখিম এই মেনকাই তাই বেটি নিজৰ নিজৰ ভৰিত নিজে কুঠাৰ মাৰি লৈছি আজি যদি তাই মোৰ লগত থাকি লৈ শেখলি গাঁৱত আহিলি মনত পৰে তাইক লগি ক'তবা তাই ও বায়ু মাক ঝাপে কি গান গাই আছা বে বঢ়িয়া লাগিছে গা কোনে তুমি ও মেনকাবা ও জেঠি মেনকাবা ও চানাপি কি হলে এই ভদ্দীপ ৰাখান মেনকাক তই কিয় বিচাৰি আছা মই কি কৰবা লাগে এতিয়া কি হলে এই ভদ্দীপ ৰাখান মেনকাক তই কিয় বিচাৰি আছা ও যদি মই কি কৰবা লাগে এতিয়া মই মেনকাবাক বিচাৰি আছে কি নকয় আৰু সি ইমান ঠৌকা হৈছি তই চুলি জাকৰা ও চানাপি তই ইনকে চুলি জাকৰি কথা নকবি মোৰ আগত তই কিয় পাগলা হবা লাগে হা তই এতিয়া পাগলা হ বয়স নাই তোৰ যদুকে খাবে পাগলা আহিছি তাই আমাৰ মেনকাৰ হে এতিয়া হেগলাখান পাগলা হ সময় তই আৰু কিবা চান্দা চাইকে লজ্জা নাংগে তোৰ যাই থাক লগত ইনকে চুলি জাকৰি কথা কই ঘৰত যা তই এতিয়া আজিবা লগ কৰিব নাই আজিকালি মই লণ্ডনত থাকো না সেইকাৰণে গম পা না মোৰ কিমান ধনী মই গম পা নাপাওঁ বহুত পইচা আছে মোৰ বহুত তোমাক মই পইচা দি ডুবাই দিম মই গাড়ী আছে মোৰ কি কথা কবা তুমি পাগলা আছে নেকি এক বস্তাই কি 5 বস্তা আছে কি বুলি কয় মোৰ 12 মান আছে আৰু 12 তোমাৰ কাৰণে মই কেইটা এপিক ধোকা দিছো তোমাকো ধোকা দি আছিলো হলিও মই তোমাকে ভাল পাইছিলো জানো না
গৈ আছা তুমি বঢ়িয়া বঢ়িয়া আমি ফুৰি আহিম দিয়া হ'ব দা পিছলে ৰবা এতিয়া হ'ব দিয়া মই তোমাৰ কাৰণে বদনাম হ'ম পুলিচতো যাম মাৰো খাম লাগা হলি তুমি মোক এটা কথা কোৱাচোন তুমি মোক আগৰ দৰেকে ভাল পোৱা না স্মাৰ্ট গাৰ্ল হৈ গৈছো ইতা আইও মোৰ কলজিয়াটো আপা কলজিয়া তুমি মোৰ কলজিয়া গম পোৱা না নাপাওঁ তুমি বেয়া নাপা আমি এটাই লাইন মাৰিব লগা হ'ল মানে কি জানা এতিয়া কথা হ'ল কি আমাৰ এটা গাঁৱত মানে ইমান ফেচিলিটি নাই যদি তুমি মই চহৰত নিলো হয় 5 ষ্টাৰত নিলো হয় আমার নিজে যাওয়া তাকাতো আমাৰ আৰু তুমি য'ত আছা তাৰে বাতাবৰণ ভাল নহ'ব না মই ভাবছো মই তোমাক বিয়া পাতিম হাসা মই মানে কি হৈছে জানো পইচা মোৰ বহুত আছে খৰচা গুণি কৰিব মানে ৰাণীৰ দৰে ৰাখবা লাগে তোমাৰ পইচা মানে কি জানা পইচা হৈছে খৰচা গুণি কৰিব সেইকাৰণে মই তোমাক বিয়া পাতিম বুলি ভাবিছো গম পাৰা মেনকা মোৰ ঘৰতো টেনচন নাই মানে তিনটাই টেনচন আছে মোৰ মানে ডাঙৰ তিৰিটোৰ এটা টেনচন হ'ব আৰু সেকেণ্ড তিৰিটোৰ বেছিকে টেনচন হ'ব আৰু 3 নম্বৰ তিৰিটোৰ আৰু বেছি টেনচন হ'ব একদম বুজি পাইছা তুমি আৰু তুমি মোৰ 4 নম্বৰ হ'ব মোৰ কলিজা মেনকা সেইকাৰণে বাবা মই এটা কাপোৰকে ভাল পাইছিলো মই তোমাকে ভাল পাওঁ জানানে এতিয়াও মই কল যে তুমি আছো তুমি পাইছিলো মই বস্তু থৌগা দিনো কিন্তু অন্তৰত তুমি আছো বিদ্যা ইংলিছ মাৰছা তুমি বিশ্বাস কৰা সেইকাৰণে মই তোমাক ভাল পাওঁ ইংলিছ কি মাৰছ ফৰফৰে মোৰ তুমি 3টা দিনও কোনো আনকা ইংলিছ ক'ব নোৱাৰে তোমাক মই বহুত ভাল পাওঁ মোৰ লগত বিয়া অ' যা দল যা অ' যা
বাছ মেনকা